হয় দৰ্শকসকল, আমি পচালো নিউজৰ পৰা আঁঠুভাঙা গাঁৱত বিশেষ কাৰণত উপস্থিত হৈছোহি। বিশেষ কাৰণটো হ'ল মোৰ কাষত বহি থকা ষ্টুডেণ্টজনে মানে ল'ৰাজনে 10-12ৰ মূৰত এইবাৰ মেট্ৰিক পাছ কৰিবলৈ সক্ষম হৈছে। হয় দৰ্শকসকল, আপোনালোকে ঠিকেই শুনিছে, 10-12ৰ মূৰত এইবাৰ মেট্ৰিক পাছ কৰিবলৈ তেওঁ সক্ষম হৈছে। আহকচোন তেওঁৰ মতামত আমি জানো। ভাইটি, তুমি যে 10-12ৰ মূৰত মেট্ৰিক পাছ কৰিলা, তুমি কিমান শতাংশ নম্বৰ পালা? আমাৰ পচালো নিউজৰ দৰ্শকসকলক জনাই দিয়া তোমাৰ মুখেৰে। তাৰ আগত তন্দে কৈছোন মতে বহি থাকা বুলি তন্দে কেনেকৈ গম পালি? ই ঘণ্টা কৰ কি সুধবা দিছে? এই কেমেৰাটো বন্ধ কৰচোন। মিডিয়া কাৰণে আৰু অলপ তেলৰ কামাৰ হ'ল নেকি? কৈছো দে। ইয়াতে প্ৰশ্ন মই কৰিম, উত্তৰ তই দিবি। শুনছা না লুৱাটিং বেপাৰী? কাণৰ তলত পৰব উল্টা পাল্টা কথা বকি থাকিলি। আৰু তই সিদিনা আমাৰ মাততে লোহাখিনি কেনেকৈ ঠগি লৈ আহিছা? 5 টকা কেজি দি পেলাই লৈ আহিছা। তোক লাগ পোৱা নাছিলো, তোকো আজি একেলগে তাৰে ধাতটো খুজাই দি আছো ৰ। এতিয়া বাদ দিয়ে হাই ছেকেণ্ডাৰী দিয়া চলি এটাও আছে বোলে এখন গাঁৱত, সি বোলে 12 মূৰত পাছ কৰছি, তাত তকো যাব লাগব। দে এক কি সোধা তাড়াতাড়ি সোধ। আৰু শুন লুহাটিং বেপাৰী, তোক যি প্ৰশ্ন কৰো তাৰে উত্তৰ দিবি। আল্টু ফাল্টু কথা ক'লে খালত দল মাত দিম, মেটকাত তলে থুমি থাকবি যায়। আৰু তই কেমেৰা ৰেডি কৰ। দে মোৰ কেমেৰা ৰেডি হৈছে, কৈ যাব পাৰা। হয় দৰ্শকসকল, কেমেৰা পাৰ্চন চুঙৰ বাদলিৰ সৈতে মই কৈলা ফাচাই আজি বিশেষ কাৰণত আঁঠুভাঙা গাঁৱত উপস্থিত হৈছোহি। কাৰণটো আপোনালোকে জানেই, এই ল'ৰাজনে 10-12ৰ মূৰত মেট্ৰিক পাছ কৰিলে। আহকচোন শুনো তেওঁৰ মুখেৰে তেওঁ কিমান নম্বৰ পাই মেট্ৰিকত উত্তীৰ্ণ হ'ল। হয় লুহাটিং বেপাৰী, তই কওঁ। চৰি হয় ভাইটি, তুমি কোৱা এইবাৰ তুমি কিমান নম্বৰ পাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লা? হয়, মই এইবাৰ 99% পাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ। কিন্তু তাৰ আগত এটা কথা, মই ভাবামতে পৰীক্ষাটো নহ'ল। মই পৰীক্ষা লিখি দিলে হয়তো ইয়াতকৈ বেছি পালোহেঁতেন। হয় দৰ্শকসকল, আপোনালোকে তেওঁৰ নিজ মুখেৰে শুনিলেই যে তেওঁ 99% পায়ো তেওঁ সক্ষম নহ'ল বুলি কৈছে। তেওঁ পৰীক্ষা লিখিলে ইয়াতকৈ বেছি নম্বৰ পাবলৈ সক্ষম হ'লহেঁতেন। আপোনালোকে তেওঁ নিজ মুখেৰে শুনিলেই তেওঁৰ মন্তব্যটো। হ'ব দে, তই কেমেৰাটো বন্ধ কৰচোন। মই অলপ বটিব লগা আছে, বটি লওঁ। তই কি কৈছা লুহাটিং বেপাৰী? তই 99% পাও তই সুখী নহয়? তই গোটাই জীৱনত পৰীক্ষা দিলেও যোগ কৰিলি কিজানি ইমান নম্বৰ নহ'লে। তোক আজি মই দি আছো ৰ। তন্দে আকৌ ঘণ্টাটো কৰিব নোৱাৰা জামুক। মামাই আমাক পাছ কৰি দিছি, মামা আমাৰ ভাল, মামা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। কুলি বাদাম, তই সেইখন চাৰ্টিফিকেট লৈ ক'ৰবাত ইণ্টাৰভিউ দিব যাবি। তোমাৰ মিমেৰে দিব যা শিক্ষাটো তাতে। বেলেগ কথা একো নাই, যা। ভাল চলিকেইটাৰ বয়া হ'ল, বয়া চলিকেইটাৰ ভাল হ'ল। তহঁতেতো জীৱনত পাছ নকৰিলি হয় গুৱাহাটী। লগত এতিয়া এনেকে মুখ খুজি থাকিব নালাগে যাও। আৰু এটা চলি আছে, তাত তাকে যাওঁ। সি বোলে মাছৰ বেপাৰ কৰে। সি আৰু মাছৰ দাগত গেলি তাক লাগ পাবান নহয়। বল সোনকালতে যাওঁ। আৰু শুন, বেলেগে লোহাৰ কেজি 18 টকাকে দে, তই কিহৰ 5 টকাকে দি পেলাই মাছ ঠগি আনছা। সাফালে গেলি পইচা ভালক মানে মাৰ হাতত দি থৈ আহিবি, নহ'লে কথা বয়া আছে কিন্তু। আমাৰ বল যাই থাকো। বন্ধু, ই নেকি 12 মূৰত পাছ কৰাটো? সুধো তাক মই, হয়নে নহয়? ভাইটি, তুমি নেকি না 12 মূৰত হাই ছেকেণ্ডাৰী পাছ কৰাটো? মই দা। তাৰ 12 মূৰত পাছ কৰি ফুটি দেখছে নাই কুকুৰ পুতেকৰ? সিগলা বাদ দি এতিয়া আমাৰ খুদ বেলাগাখানি সুধি যা। ভাইটি, আমি নিউজ চেনেলৰ পৰা আহিলো। মই গম পাইছো। মই সেইগতিকে ইমান সাজি গেছি আছো। মই লেমুৰ পোহাৰত পঢ়া নাছিলো, মই জনকৰ পোহাৰত পঢ়িছিলো। মনে থাকাই, জনকৰ পোহাৰ লেমুৰ পোহাৰ আৰম্ভ কৰিলি চবেই নেকি? বেছি আল্টু পাল্টু কথা বকি ৰাখিলি কিন্তু অথত চৰম। আমি যি প্ৰশ্ন কৰো তাৰে উত্তৰ দিবি। তই কেমেৰা ৰেডি কৰ। হয় পচালো নিউজৰ দৰ্শকসকল, আমাৰ কেমেৰা পাৰ্চন চুঙৰ বাদলিৰ সৈতে মই কৈলা ফেচাই দেখুৱাই আছো বিশেষ একোজন মেধাৱী ছাত্ৰ। আজি আমি উপস্থিত আছো এজন বিশেষ মাছ বেপাৰীৰ ওচৰত। বিশেষ ছাত্ৰৰ ওচৰত। তেওঁ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা 12 বাৰ দি এইবেলি পাছ কৰিবলৈ সক্ষম হৈছে। আহকচোন তেওঁৰ মনৰ ভাৱ আমি শুনো। হয় ভাইটি, তুমি প্ৰথমে কোৱা, তুমি বৰ্তমান কি কৰি আছা? হয়, মই বৰ্তমান দুটা আধা পাগলৰ লগত লেকচাৰ মাৰি আছো। কুকুৰে কথা ভালকে কবি, নিউজৰ মানুহ আমি। মোক যি সুধিছে মই তাকে কৈছো। তোক সেই সোধা নাই, তই বৰ্তমান কি কৰি আছা তাকে কওঁ।
মই বৰ্তমান মাছৰ বিজনেছ কৰোঁ। মানে মই খাল বিল এইবিলাক সিঁচো, মানে মই মাছ চুৰো কৰোঁ। এই চুৰ কৰা মাছখিনি মই কেনেকৈ চুৰ কৰোঁ মানে ৰাতি ফিচাৰী পাৰত যাই বৰশী বাই তাৰ পৰা মাছবিলাক উঠাই আনি ৰাতিপুৱা মই বিক্ৰী কৰোঁ। বহুত পাব্লিক ধুলাইও খাইছোঁ। বাকী মই পৰীক্ষাও দিওঁ, পঢ়িও আছোঁ আৰু মাছৰো বিজনেছ কৰি আছোঁ দিয়ক। দৰ্শকসকল, আপোনালোকে শুনিলে এইজন যুৱকে পঢ়িও আছে, মাছৰ বিজনেছো কৰি আছে। মাছ চুৰ কৰি পাব্লিক ধুলাই খায়ো তেওঁ মাছৰ বিজনেছ এৰি দিয়া নাই আৰু পঢ়াও এৰি দিয়া নাই। তেওঁ 12 মূৰত এইবাৰ পৰীক্ষাত পাছ কৰিবলৈ সক্ষম হৈছে। আহকচোন জানো আমি তেওঁ এইবাৰ কিমান নম্বৰ পাই পৰীক্ষাত উত্তীৰ্ণ হ'ল। বেপাৰী তুমি কোৱা, চৰি ভাইটি তুমি কোৱা, পৰীক্ষাত এইবাৰ কিমান নম্বৰ পাই তুমি উত্তীৰ্ণ হ'লা? হয়, মই এবাৰ পুৰা মুড়ামুড়ি 180 নম্বৰ লৈ পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ। হয়, এই সন্দৰ্ভত তুমি সুখী নে? নাই, এই সন্দৰ্ভত মই অকলো সুখী নহয়। এইবেলি মই 1 নম্বৰ নহ'লেও 2 নম্বৰ ষ্টেণ্ডটো কৰিম বুলি বহুত আশা কৰিছিলোঁ। হৰকান্তৰ মাকে মোক চেনিজাৰা দিলে হ'ল, সেই চেনিজাৰা খাই মই পৰীক্ষা হলত এনেই বহিলেই হ'ল। মই 1 নম্বৰ নহ'লেও 2 নম্বৰ ষ্টেণ্ডজন কৰিব পাৰিলোঁ হয়। হয় দৰ্শকসকল, আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। এই মাছ বেপাৰীজনে এই মেধাৱী ছাত্ৰজনে এইবেলি পৰীক্ষাত 1 নম্বৰ নহ'লে 2 নম্বৰ ষ্টেণ্ডজন কৰিম বুলি বহুত আশা কৰিছিল, কিন্তু সেই আশাত তেওঁৰ চেঁচা পানী বৈ গ'ল। তই কেমেৰাটো বন্ধ কৰচোন, এক মূৰাৰ অসহ্য লাগি গৈছি ইয়াৰ কথা। দে কৈছোঁ দে। এই মেকাত তলৰ শিঙি মাছ, তই কিয় ইমান ফাটা লেবেল দি আছা? হৰকান্তৰ মাকৰ চেনিজাৰা খাই সি এইবাৰ 2 নম্বৰ ষ্টেণ্ডটো কৰিলে হয়। কথা তাৰ কুকুৰ বুটকৰ। ৰাস্তাৰ আলকাত্ৰা তোকো বৰ্দে গম পাইছি যা, বোলে ইয়াক আৰু ৰাখিব নোৱাৰা এতেইতে থাকিলে এনেকৈ বুঢ়ো হ'ব। কিবাকৈ 180টা নম্বৰ দি পেলাই এই সুযোগতে তোকো পাছ কৰাই দিছি। ইমান ফাটা লেকচাৰ মাৰছি তেতিয়াৰ পৰাই। দাদা খংচা কৰে, সিগিলা বাদ দিয়কচোন। সন্ধিয়াবেলা টিভিত দেখা পাম না মোক? পাবি যা দেখা কে নাপি। সন্ধিয়াবেলা দেখবি যা তই টিভিত, তোক চোৰ বুলি উঠাই দিম যা টিভিত। দাদা আপোনাৰো খংটো অলপ বেছি। এই নিউজ চেনেলত উঠছি অলপ লেবেল মাৰিবই লাগিব দিয়কচোন। তাতে মই এনে মাছৰ বেপাৰ কৰোঁ, মাছৰ বেপাৰী টিভি চেনেলত উঠছি কিমান এটা সুখৰ খবৰ আমাৰ কাৰণে। আপোনালোকে কি বুজিব? দক খং কৰিব নালাগে, কিবা অলপ মিলামিচা কৰোঁ। তই মিলামিচাৰ কথা ক'লি যি, কি মিলামিচাৰ কথা কৈছা? দাদা দুটা মাছ আছিলে, বিক্ৰী চিক্ৰী যোৱা নাই আজি। আপোনালোকে যদি টিভি চেনেলত মোক অলপ ভালকৈ উঠাই দিয়ে, মাছ দুটা আপোনালোককে দি খাবলো হয়। তেনেহ'লে ব'ল, যদি টিভি চেনেলত ভালকৈ উঠাই দিব লাগে মাছ দুটা আমাক দি। দাদা তেনেহ'লে টিভি চেনেলত মোক ভালকৈ উঠাই দিব। দকতে আহক মোৰ পাছে আহক। কিয় ৰখলি? ব'ল মাছ দুটা লৈ ঘৰা ঘৰি যাই থাকো। যাওঁ তাৰ আগত আমাৰ ৰাইজক কথাখিনি কওঁ। এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে দিয়ক। আপোনালোকে যাতে বয়াটো ভাবি নলয়। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি দিব। দকতে লগ পাম নতুন এটা ভিডিঅ'ত। দিব বল তাৰ মাছ পচলাকে নেকি? বলচোন বল।